Good morning, my dear friends. বৰ্তমান মই আপোনাৰ সোণাপুৰৰ এখন ভিতৰুৱা জাগাত আছো আৰু ধুনীয়া জাগা, গতিকে অলপ ওলাই যাম বুলি ভাবিছো। জাগা অলপ চাও, সাংঘাতিক ধুনীয়া পথাৰ আৰু লগতে আমি কুঁৱলী দেখা পালো আৰু কুঁৱলীটো সাংঘাতিক ধুনীয়া। এখন পিয়ৰ গাঁও, ধুনীয়া জাগা, নতুন জাগা। সো সাংঘাতিক ভাল লাগে ন, আপোনালোকৰো ভাল লাগে এখন নতুন জাগা গৈ কেনে, আৰু মোৰ নিজৰো ভাল লাগে। দেখিছে নাই কি ধুনীয়া কুঁৱলী ন? আচলতে কুঁৱলী পৰিব লাগে। আমাৰ গাঁৱৰ ফালেও এতিয়া চাগে কুঁৱলীবোৰ পৰিব। ইফালে কুঁৱলীবোৰ পৰিলে ইমান ধুনীয়া নেচাৰ। আচলতে গছ গছনি বেছি লাগে। ইয়াতে এটা ধুনীয়া মন্দিৰ আছিল, এইখিনিতে মন্দিৰটো বিচাৰি আছো একচুৱেলি কোনখিনিত আছে। সকলোৱে কয়চোন ভাল, একদম ধুনীয়া। গতিকে আজি ৰাতিপুৱা চাই যাম বুলি ভাবিছো। আৰু মোৰ পিছফালে সেইখন হ'ল নাজিৰা ঘাট পাৰ্ক, এখন ধুনীয়া পাৰ্ক, কিন্তু বৰ্তমান বন্ধ হৈ আছে। এইটোৱে হ'ল সোণাপুৰৰ ট্ৰাইবেল মিউজিয়াম, এটা ধুনীয়া এণ্ড কালচাৰ চেণ্টাৰ বুলি আছে। ভিতৰত গ'লেহে গম পালোঁ হয় গোটেইখিনি কেনেকুৱা কি কথা। চাগে ধুনীয়া হ'ব জংঘলৰ মাজত। আৰু ফ্ৰেণ্ডছ, মোৰ পিছফালে আছিলে আপোনাৰ সেই ট্ৰাইবেল মিউজিয়াম এটা আছিলে, ভিতৰত যাব মন আছিলে, কিন্তু ইমান ৰাতিপুৱা কোনো নুঠে। দেখিছেনে কি ধুনীয়াকে কুঁৱলীবোৰ নামি আহিছে, ভাল লাগিছে দেখিবলৈ। বলক তে ভিডিঅ'টো চাবলৈ ৰেডি হৈ যাওক। ইমান টাইমটো চাইয়ে আছিল, এতিয়া মানে ভালকে চাব মানে আপোনালোকে, মানে পথাৰত নামি গ'লোতো, আৰু লগতে কিবা কিবি আছে পথাৰত, সেইবিলাক চাব। একচুৱেলি য'ত আপোনাৰ গাঁও ফিলটো পাওঁ, গাঁও ফিল পালে আকৌ ৰখিব নোৱাৰো, নামি যাওঁ ডাইৰেক্ট পথাৰত। বোকা থাকক যি থাকক নামি যাওঁ ডাইৰেক্ট। আৰু ইয়াত আকৌ বেছি ভাল লাগিছে, কুঁৱলীও পৰি আছে, লগতে ঘোঁৰা চাওক না পিছফালে, সেইটো ঘোঁৰা আছে।